হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। বহুত দিনৰ মূৰত ব্লগ এটা বনাইছোঁ। আজি মানে অলপ ফুৰিব যাব ওলাইছোঁ। থাম্বনেইল চাইটো গম পাইছে, মহীশূৰ প্লেচ। মই বেংগলোৰৰ পৰা মহীশূৰ যাম। মানে 167 কিলোমিটাৰ ইয়াৰ পৰা। স্কুলৰ পৰা মানে অহা যোৱা ফ্ৰীকৈ খোৱা বোৱা অহা যোৱা মানে ফ্ৰীয়ে আছে। সেইকাৰণে আপোনালোককো অলপ দেখাব চেষ্টা কৰিম কিমান পাৰে। এই ট্ৰিপ ষ্টাৰ্ট হৈ গৈছে বেংগলোৰ টু মহীশূৰ। বন্ধুসকল, এতিয়া বালামৰী ৱাটাৰফলত অলপ গা ধুই লৈছোঁ। ইয়াৰ পিছত আকৌ টেম্পুল যাব লাগিব। বন্ধুসকল, এতিয়া ৱাটাৰফলত গা ধুই মেলি এতিয়া আকৌ খানা খাবলৈ যাম। তাৰপিছতে আকৌ মহীশূৰ প্লেচ যাম। বহুত সময় হ'ল, 3-4টা মন্দিৰত ঘূৰিলোঁ এতিয়ালৈকে টেম্পুলত। এতিয়ালৈকে মহীশূৰ পোৱাগৈ নাই। চাই দিব ভিডিঅ'টো। 2-3 ঘণ্টামান গায়ে ধুলোঁ। ফাইনেলি বন্ধুসকল পাই গ'লোহি মহীশূৰ প্লেচ। ভিডিঅ'ত দেখাতকৈ বন্ধুসকল কিমান ধুনীয়া লাগিছে ওচৰত আহি চাওক। বহুত মানুহ, সেইকাৰণে মানে কথা ক'ব পৰা নাই। পিছত ভইচ অভাৰ কৰিব লাগিব। কি মনোমোহা মানে পাহাৰ, মহীশূৰ পাহাৰ। অসমীয়াত ইংলিছত কয় মহীশূৰ প্লেচ। কি